গুড মৰ্ণিং সকলোকে মই পিপৰা অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ আকৌ মোৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে ৰঙালী বিহুৰ আৰু ৰঙালী বিহুৰ উপলক্ষে মই ৰেডি মই যাম আজি পৰা আমাৰ ইয়াতে ফাংচন ষ্টাৰ্ট হৈছে আজি 1 তাৰিখ তো আজি পতাকা উত্তোলন আছে আৰু পতাকা উত্তোলন দলগাঁও প্ৰগতি সংঘৰ 50 নম্বৰ সোণালী জয়ন্তী পৰিছে এইবাৰ গতিকে এবাৰ 50খন পতাকা উত্তোলন কৰিব বুলি শুনিছোঁ কৰিব আৰু হেতুৰ কাৰণে মা যাবলৈ ওলাইছে ময়ো যাম দেখুৱাবলৈ চেষ্টা কৰিম কি হয় কি নহয় কিন্তু মোৰ বহুত দেৰিয়ে হৈ গ'ল পাওঁগৈ নে নাপাওঁগৈ ঠিক নাই গতিকে তথাপিও চাই ল'ম কেনেকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে চাই থাকক ভিডিঅ'টি মা আৰু পূজাৰ ফটোশ্বুট চলি আছে মায়ে ফটো উঠি আছে পূজাই ফটো উঠাই আছে মাহঁত যাবলৈ ওলাইছে এতিয়া ক'ত যাবলৈ ওলাইছে পতাকা উত্তোলন আছে আৰু এইয়া পূজাই উঠোৱা ফটো ভালকৈ হয়তো ধৰিব পৰা নাই ফকাছত অহা নাই পূজাক ৰেডি কৰা মিতিয়া যাব মোৰ তাৰমানে পতাকা উত্তোলন কৰিব যাব বা মই সোনকালে যাওঁ তুমি গৈ থাকিবা মই তাতে থাকিম হা আহিবা দে তুমি মোৰ লগত যাবা মাৰ লগত যাওঁ মা ব'লা লক্ষীবা নাচিবলৈহে গ'ল ব'লা ধৰা মই আহি পাই গ'লোঁ আজি এই পহিলা বহাগত আমাৰ দলগাঁৱৰ জ্যেষ্ঠ নাগৰিকসকলক আমি দলগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী তৰফৰ পৰা বিহুৰ ওলগ জনাবলৈ আগবাঢ়িছোঁ আমি পোনপ্ৰথমতে বিহু তলিলৈ এয়া চন্দ্ৰকান্ত দেৰি হৈ গ'ল পতাকা উত্তোলন হৈ গ'ল আমি আইজনক বহুত দিনৰ মূৰত দেখা পাইছোঁ দেই বহুত দিনৰ মূৰত লগ পাইছোঁ ভৱনী মোহন চহৰীয়া দিব তেখেতক এতিয়া গামোচা আহিবলৈ অনুৰোধ জনাইছোঁ আল্টিমেটলি গামোচা দিয়া হৈ গ'ল এতিয়া হেৰি হ'ব আমাৰ কি কয় এইটো প্ৰচেছন শোভাযাত্ৰা এতিয়া শোভাযাত্ৰা আছে গামোচা ইফালে দি আছে কাৰোবাক দি হৈ গ'ল জলগাঁৱৰ নিশ্চয় তোমালোক শুভেচ্ছা থাকিলে পাৰোঁ নে নোৱাৰোঁ বাকী প্ৰবীণ নাগৰিক তথা আমাৰ তেখেতক বিহুৰ ওলগ জনাব জলগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উপ সভাপতি পোনপ্ৰভৰ শইকীয়াই আমি আমন্ত্ৰণ জনাইছোঁ বিহুতলীলৈ চৰকাৰ মহেশ্বৰ তেখেতক জলগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ তৰফৰ বিহুৰ ওলগ জনাব আমি ভাৰততে এয়া সকলো বয়োজ্যেষ্ঠ লোক ইয়াতে দেউতা গ'ল মাছ আনিব নিতুক ৰখি থাকিব লগাইছে মাইনা যোৱা হ'ল বিহু নাচিব কৈ থৈ আহিছোঁ এইবিলাক নাচনি বহি আছে মই মেইন হেৰি নাপালোহি এইগৰাকীক বোলে ভালকৈ কৰিব লাগে কৰি দিছোঁ দেই আটাইলৈ আমি পুনৰবাৰ বিহু অভিয়া ওলগ জনাইছোঁ ধন্যবাদ 30 টকা
কান্তি বনাই দিলে এতিয়া নিজ দলগাঁও চেমনীয়া বিহুৱা দলে বিহু মাৰিব এতিয়া বিহু মাৰিবলৈ ষ্টাৰ্ট কৰিছে আৰু গতিকে বিহুটো চাই লওক
আছে তাৰমানে পিঠা মুখৰ ভিতৰত সোমাই আছে যাব পৰা অৱস্থা নাই বহুত ভিৰ আৰু ইয়ালৈ আহি আছে বৰ্তমান আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়া আৰু তেওঁক আদৰিবলৈ ইয়াতে সকলোবোৰ শাৰী পাতিকৈ থিয় হৈছে মই যাব পৰা নাই কাৰণ ইমান ভিৰ তাৰ মাজত সোমোৱা নাই হ'লেও যাবলৈ চেষ্টা কৰিম অকণমান দেৰিকৈ আহি পোৱাহি নাই পাব হৈছে আমি শোভাযাত্ৰা আৰম্ভ কৰিবলৈ আৰম্ভ কৰিছোঁ এইখিনিয়ে মানুহ বাকী চব এম সম্পত্তি গামোচাখন উলিয়াই লয় গামোচাৰ খবৰ নাই নোৱাৰো তাতে ৰৈ কেনে বিহু মাৰিব ধৰিলে আৰু আমাৰ ইমান গৰম লাগিছে সেইকাৰণে আমি ইয়াতে থিয় হৈ আছোঁ চুমি আৰু মই ইয়াতে স্কুলৰ ওচৰত এইখন স্কুলত মই স্কুল লাইফ মানে হাই ছেকেণ্ডেৰীলৈকে পাৰ কৰিছোঁ এইখন স্কুল এতিয়া তেওঁৰ পিতা আৰু ইয়াৰ লগতে দলগাঁওবাসী ৰাইজৰ অতি মৰমৰ প্ৰেক্ষাগৃহলৈ প্ৰৱেশ কৰিবলৈ আগবাঢ়িছোঁ এয়া আমাৰ আন এটি কাৰ্যসূচী আমাৰ প্ৰত্যাশিত প্ৰেক্ষাগৃহ মাননীয় সাংসদ শ্ৰীযুত দিলীপ শইকীয়াদেৱে শুভ উন্মোচন কৰিছে পোৱালি ভোক লাগিছে জানো বাই বাই তুমি যাবা 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 এটা ঢোল বজাবলৈ নোৱাৰে হেনো
দেবী দে দিনটো কেনেকৈ পাৰ কৰিলোঁ সকলোবোৰ দেখুৱালোঁ, আপোনালোকৰ ঘৰত শ্বেয়াৰ কৰিলোঁ আৰু এনেকৈ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আমাৰ দলগাঁও কেন্দ্ৰীয় ৰঙালী বিহুৰ 3দিনীয়া কাৰ্যসূচী আজি এদিন গ'ল আৰু মই ড্ৰেছ এতিয়াও চেঞ্জ কৰাই নাই, ড্ৰেছে চেঞ্জ কৰিম। আবেলি হয়তো তাতে কিবা আছে, কিন্তু মই যাওঁ নাযাওঁ সেইটো ঠিক নাই, কাৰণ পূজা কিমান গৰমত লৈ ফুৰিবলৈ ভাল নালাগে আৰু সেইকাৰণে হয়তো নাযাবও পাৰোঁ। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ সকলো ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ভালে থাকক, সুস্থ থাকক, বাই বাই।